জাম্বৱতী কোন আছিল জানেনে? জানো আহকচোন। জাম্বৱতী আছিল মহান বীৰ জাম্বৱানৰ কন্যা। সেই জাম্বৱানেই ত্ৰেতা যুগত ভগৱান ৰামক ৰাৱণৰ বিৰুদ্ধে যুদ্ধত সহায় কৰিছিল। পিছত দ্বাপৰ যুগত এটা দিব্যৰত্ন শ্যামন্তক মণিক লৈ এক ডাঙৰ ভুল বুজাবুজি আৰম্ভ হ'ল। বহুতে ভাবিলে শ্যামন্তক মণি ভগৱান শ্ৰীকৃষ্ণই লুকুৱাই ৰাখিছে। সত্য জানিবলৈ ভগৱান কৃষ্ণই অনুসন্ধান কৰি গৈ উপস্থিত হ'ল জাম্বৱানৰ গুহাত। তাৰ পিছত ভগৱান শ্ৰীকৃষ্ণ আৰু জাম্বৱানৰ মাজত আৰম্ভ হ'ল এক ভয়ংকৰ যুদ্ধ। দিনৰ পিছত দিন যুদ্ধ চলি থাকিল। শেষত জাম্বৱানে অনুভৱ যে কৃষ্ণ কোনো সাধাৰণ মনুষ্য নহয়। তেওঁ বুজি পালে কৃষ্ণই হৈছে সেই একেই বিষ্ণুৰ অৱতাৰ, যাক তেওঁ ত্ৰেতা যুগত ৰামৰ ৰূপত দেখিছিল। তাৰ পিছত জাম্বৱানে শ্যামন্তক মণিকৃষ্ণক উভতাই দিলে আৰু নিজৰ কন্যা জাম্বৱতীৰ বিয়াও কৃষ্ণৰ লগত কৰাই দিলে।